মাকৰ গাখীৰ বিক্ৰী কৰে নেকি? কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি? আপুনি গো মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে? এই কোন এই বৰটো এইটো? এই জধামুখটোক ষ্টুডিঅ'লৈ আনি পৰিৱেশ বেয়া নকৰিব। বুঢ়া লগা চৰকাৰে এই দুয়োজনক টকা দি ইয়াত বহাইছে ভোট বেংকৰ কাৰণে। ৰাইজ আতংক নহ'ব। খেলেগা ফ্ৰী ফায়াৰ। এইটো মুখত দুখোচামান দি দে ভাই, মই বহুত দূৰত আছো। আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে? কিয় হৈ আছে? কিয় হৈ আছে? এইবিলাক কথা নকব। যুক্তিৰ কথা কৈছো শুনক। বিজেপিৰ দিনত মাকৰ গাখীৰ। যে লালন পালন কৰিবলৈ যিটো অভাৰ যিখিনি গাখীৰ মানে বাহিৰ হৈছে সেইখিনি সেই গৌ মাতাক লালন পালন কৰিব লাগিব নহয়। লালন পালন কৰক। শুনক ভাৰতত মানুহৰ পৰা গৰুলৈ ৰূপান্তৰ হ'বলৈ আৰু বেছি সময় নাই। কিহৰ নাটক হৈ আছে বুজি পোৱা নাই। গৰুৰ পৰা গৰু জন্ম হয়, মানুহ নহয়। গৰু গাখীৰ বেচা বন্ধ আৰু মুছলমানেও গৰু খোৱা বন্ধ। মামাই যে কি কি নিয়মবোৰ উলিয়াই থাকে, মামাও কুকুৰালিৰ নিচিনাই হ'ল। গৰু মাংস খাম আৰু ইয়াত মুছলমান সমাজে গৰু মাংস খাব, কোনো মানুহে ইয়াত বন্ধ কৰিব। মাইকেলৰ ক্ষমতা নাই আমাৰ ৰেষ্টুৰেণ্ট আৰু হোটেল বন্ধ কৰিবলৈ। কোনোবাই যদি গাহৰি খায় আমাৰ তাত আপত্তি নাই, আমি গৰু খালে তাত আপত্তি কিহৰ? গতিকে এই ৰাজনীতিটো বন্ধ হ'ব লাগে। আমি অসমত কোনো কাৰণত গৰু খাবলৈ দিয়া নহয়। খাবলৈ মন গ'লে বাংলাদেশ কাষতে আছে। গৰু পূজা কৰোঁ, গাহৰি পূজা কৰিলে আমিও নাখাওঁ। তো অসমবাসীৰ ৰাইজ অকণমান ধেমালি কৰি দিলোঁ আৰু, কোনো যাতে গাত পাতি নলয়। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।